নমস্কাৰ অসমবাসীক অসমীয়া জনক চেনেললৈ আকৌ স্বাগতম জনালোঁ। ফ্ৰেণ্ডছ, হেকাৰ বুলি ক'লে আমাৰ মনলৈ কি মনোভাৱ আহে? নিশ্চয় হে কোনোবা অপৰাধজনিত কাম যাক আমি চাইবাৰ ক্ৰাইম বুলি কওঁ। উদাহৰণস্বৰূপে কাৰোবাৰ বেংক একাউণ্ট হেক কৰি লৈ গ'ল, সকলো টকা পইচা খালী হৈ গ'ল, কাৰোবাৰ লেপটপ বা পিচি হেক কৰি দিলে আৰু ধন দাবী কৰিলে, যদি ধন নিদিয়ে লেপটপ বা পিচিটো থকা সকলো পাৰ্চনেল ডাটা পাব্লিছ কৰি দিলে। আচলতে হেকাৰ দুই প্ৰকাৰৰ, ব্লেক হেকাৰ আৰু হোৱাইট হেকাৰ। ব্লেক হেকাৰবোৰে নিজৰ লাভালাভৰ বাবে আনৰ অনিষ্ট সাধন কৰে আৰু হোৱাইট হেকাৰবোৰে জনহিতৰ বাবে কাম কৰে। এওঁলোকে মানুহৰ কোনো ক্ষতি নকৰে। এওঁলোকে ইণ্টাৰনেটৰ মাধ্যমত যিমান অপৰাধজনিত ঘটনা হয় সেই সকলোবোৰ নিবাৰণ কৰে। অৰ্থাৎ হোৱাইট হেকাৰবোৰে ইণ্টাৰনেটৰ এটা ছিকিউৰিটিৰ দৰে কাম কৰে আৰু এওঁলোককে ইথিকেল হেকাৰ বুলি কোৱা হয়। তো ফ্ৰেণ্ডছ, আজি আমি আপোনালোকক জনাব গৈ আছোঁ ভাৰতৰ টপ 5ত থকা কেইটামান হেকাৰ আৰু হেকাৰ গ্ৰুপৰ বিষয়ে। তেন্তে আহক আৰম্ভ কৰোঁ। নম্বৰ 5, অমিত বিক্ৰম তিৱাৰী। ইণ্ডিয়াৰ হেকাৰবোৰৰ ভিতৰত টপ 5 নং ৰেংকত আছে অমিত বিক্ৰম তিৱাৰী। তেওঁ ভাৰতীয় বিদ্যাপীঠ অফ ইঞ্জিনিয়াৰিঙত অধ্যয়ন কৰি আছিল। 2003 চনত তেওঁ কলেজ এৰি দিলে আৰু চাইবাৰ ক্ৰাইমৰ দুনিয়াত খোজ দিলে। ইয়াৰ পিছত HireHackers.net আৰু Inomity.com নামৰ দুটা ৱেবছাইট বনালে। এই দুয়োটা ৱেবছাইটেৰে তেওঁ সকলো হেকিং কাৰ্য কৰিছিল আৰু এই ৱেবছাইট দুটাৰ ছাৰ্ভাৰ আছিল USAত। তেওঁ বহু মানুহৰ ইমেইল হেক কৰিছিল আৰু এটা ইমেইল হেক কৰাৰ বিনিময়ত তেওঁ $300 পৰা $500 পৰ্যন্ত পাইছিল। নম্বৰ 4, মল্লু চাইবাৰ ছলজাৰ হেকাৰ গ্ৰুপ। কেৰালাৰ কেইজনমান হেকাৰ লগ লাগি এই হেকাৰ গ্ৰুপটো বনাইছিলে, কিন্তু এই গ্ৰুপটোৱে কোনো ধৰণৰ অপৰাধজনিত কাম নকৰে। ইয়াৰ বিপৰীতে তেওঁলোকে অপৰাধজনিত কামক প্ৰতিৰোধহে কৰে। তেওঁলোক ইথিকেল হেকাৰ আৰু তেওঁলোকে আমাৰ দেশৰ ভালৰ বাবে কাম কৰে। পাকিস্তানী সন্ত্ৰাসবাদীৰ বিভিন্ন ৱেবছাইট হেক কৰি তেওঁলোকে বন্ধ কৰি দিছিল। নম্বৰ 3, হামিদ আশ্ৰফ। ইউপিৰ নিবাসী এই ল'ৰাজনে ক্লাছ 12ত পঢ়ি থকা সময়তেই ইণ্ডিয়ান ৰেলৱেৰ ৱেবছাইট IRCTCক হেক কৰি ইণ্ডিয়ান ৰেলৱেৰ বহু লোকচান কৰিছিল। তেওঁ IRCTCৰ এটা ক্লোন ৱেবছাইট বনাই মানুহৰ মাজত ফেক টিকট বিক্ৰী কৰিছিল। পিছত CBI আৰু UP পুলিচ লগ লাগি তেওঁক ধৰা পেলাইছিল। নম্বৰ 2, ইণ্ডিচেল হেকাৰ গ্ৰুপ অথবা ইণ্ডিয়ান চাইবাৰ আৰ্মি। 2010 চনৰ পৰা 12 চনৰ ভিতৰত পাকিস্তানৰ এটা হেকাৰ গ্ৰুপে ভাৰতৰ বহু চৰকাৰী ৱেবছাইট হেক কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সৃষ্টি হৈছিল ইণ্ডিচেল হেকাৰ গ্ৰুপ অথবা ইণ্ডিয়ান চাইবাৰ আৰ্মি। নম্বৰ 1, কেৰালা চাইবাৰ ৱাৰিয়ৰ। টপ 5 ইণ্ডিয়ান হেকাৰৰ লিষ্টত 1 নম্বৰত আছে কেৰালাৰ চাইবাৰ ৱাৰিয়ৰ। এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ হেকাৰ গ্ৰুপ। ইয়াৰ হেড অফিচ কেৰালাত অৱস্থিত আৰু এই হেকাৰ গ্ৰুপটোৰ কাম হৈছে ইণ্ডিয়াক চাইবাৰ স্পেচত সুৰক্ষিত ৰখা। 26/11 মুম্বাই বিস্ফোৰণৰ পৰা এই গ্ৰুপটো অধিক সক্ৰিয় হৈ আছে আৰু প্ৰতি বছৰে 15 আগষ্ট তাৰিখে পাকিস্তানৰ বহু ৱেবছাইট হেক কৰি এটা মেছেজ পঠাই দিয়ে। তাত লিখা থাকে যে 26/11 ৰিমেম্বাৰিং আৱাৰ হিৰোজ উই উইল নেভাৰ ফৰগেট। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।